আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম 2026 চনত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত ছায়েন্সৰ কোনকেইটা অধ্যায়ৰ পৰা কিমান মাৰ্ক আহিব, 1 মাৰ্কৰ কেইটা আহিব, 1 মাৰ্কৰ প্ৰশ্ন কেইটা আহিব বা 2 মাৰ্কৰ কেইটা আহিব বা 3 মাৰ্কৰ কেইটা আহিব, কোনটো অধ্যায়ৰ পৰা টোটেল কিমান মাৰ্ক আহিব, তাৰে 1 মাৰ্কৰ কেইটা প্ৰশ্ন আহিব, 2 মাৰ্কৰ কেইটা আৰু 3 মাৰ্কৰ কেইটা, এইবোৰ আজি এই ভিডিঅ'টোত আলোচনা কৰিম। লগতে মই এই চেনেলটোত ছায়েন্সৰ কমন প্ৰশ্নবোৰো মই দি যাম যে কোনবোৰ প্ৰশ্ন বেছি আহে, মই ছায়েন্সৰ কমনবোৰো মই এই চেনেলটোত মই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি যদি অধ্যায়বোৰ চাওঁ, আমাৰ অধ্যায় 1ত আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, অধ্যায় 2ত আছে এচিড, ক্ষাৰক আৰু লৱণ। তাৰ কোনটো অধ্যায়ৰ পৰা কিমান মাৰ্ক, টোটেল কিমান মাৰ্ক আহিব মেট্ৰিকত, আৰু 1 মাৰ্কত কেইটা, মানে MCQ কেইটা বা 2 মাৰ্কত কেইটা, 3 মাৰ্কত কেইটা, মই এইবোৰ আলোচনা কৰি যাওঁ। ইয়াৰ আমাৰ যিটো 1 নম্বৰ অধ্যায় আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, ইয়াৰ পৰা আমাৰ অধ্যায় 1ৰ পৰা, মানে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পৰা 1 মাৰ্কৰ আহিব 2টা, MCQটো দিব পাৰে, বা যিহেতু ছায়েন্সত কুৱেশ্যনবিলাক বেছিভাগ 1+1+ এইদৰে দিয়ে, কুৱেশ্যনৰ পেটাৰ্ণটো এনেকুৱা হয় যে এটা আমাক প্ৰশ্ন দিব 1+1+1 = 3 এই হিচাপে দিয়ে। গতিকে আমাৰ 1 মাৰ্কত ইয়াত 2টা আহিব, MCQয়ে হওক বা অন্য ধৰণেই হওক, 1 মাৰ্কৰ 2টা দিব, 2 মাৰ্কৰ 2টা দিব। টোটেল এই অধ্যায় 1ৰ পৰা, মানে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, ইয়াৰ পৰা আমাৰ টোটেল 6 মাৰ্কছ আহিব। তাৰপাছত আমাৰ যিটো 2 নম্বৰ অধ্যায় এচিড, ক্ষাৰক আৰু লৱণ, ইয়াৰ পৰা আমাৰ 2 নম্বৰ অধ্যায়ৰ পৰা আমাৰ 2টা 1 মাৰ্কৰ আহিব আৰু 2টা 2 মাৰ্ক, মানে টোটেল আমাৰ 6 মাৰ্কছ আহিব। মেট্ৰিকৰ কথা কৈ আছোঁ মই। তাৰপিছত ঠিক একেদৰে আমাৰ যিটো 3 নম্বৰ অধ্যায় ধাতু আৰু অধাতু, ইয়াৰ পৰা আমাৰ 1 মাৰ্কৰ আহিব 1, 2, 3, 4টা আৰু 3 মাৰ্কৰ এটা, আৰু টোটেল আমাৰ ইয়াৰ পৰা 7 মাৰ্ক আহিব মেট্ৰিকত। গতিকে এইটো আমি বেছি গুৰুত্বৰে আমি চাব লাগিব এই অধ্যায়টো। তাৰপিছত মই যদি অধ্যায় 4ত যাওঁ, অধ্যায় 4টো হৈছে কাৰ্বন আৰু তাৰ যৌগ। ইয়াৰ পৰা আমাৰ কি আহিব, 1 মাৰ্কত আহিব 1, 2, 3, 4টা 1 মাৰ্কৰ আৰু 2 মাৰ্কৰ আহিব এটা। টোটেল আমাৰ মেট্ৰিকত ইয়াৰ পৰা 6 মাৰ্কছ আহিব। তাৰপিছত অধ্যায় 5ত যদি আমি যাওঁ, অধ্যায় 5টো আছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। ইয়াৰ পৰা আমাৰ কিমান মাৰ্ক আহিব, 1 মাৰ্কৰ 2টা আহিব আৰু 2 মাৰ্কৰ এটা, টোটেল 4 মাৰ্ক। ঠিক একেদৰে ইয়াৰে যিটো অধ্যায় 6, এইটো হৈছে আমাৰ জীৱন প্ৰক্ৰিয়া। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ। গতিকে এইটো আমি চবত থাকি বেছি আমি এইটো অধ্যায় চাম। ইয়াৰ পৰা যদিও 8 মাৰ্ক আহিব, কিন্তু এইটো আমাৰ কাৰণে বহুত লাগতিয়াল। ইয়াৰ পৰা আমাৰ 1 মাৰ্কত আহিব 1, 2, 3টা, 2 মাৰ্কৰ আহিব এটা আৰু 3 মাৰ্কৰ এটা, মানে এটা লং কুৱেশ্যন আহিব। আৰু আমি এই অধ্যায়টো আমি বহুত বেছি ভালকৈ চাব লাগিব, আৰু ইয়াৰ পৰা আমাৰ টোটেল 8 মাৰ্ক আহিব। ইয়াৰে এতিয়া অধ্যায় 7টোৰ পৰা কিমান মাৰ্ক আহিব, 1 মাৰ্কৰ আহিব 1, 2, 3, 4 আৰু 2 মাৰ্কৰ আহিব এটা, টোটেল 6 মাৰ্কছ। মানে এই অধ্যায় 7টোৰ পৰা আমি 1 মাৰ্কৰবিলাক অলপ আমি বেছি চাম। তাৰপিছত অধ্যায় 8, ইয়াৰ পৰা আমাৰ কি আহিব, 1 মাৰ্কৰ আহিব 1, 2, 3টা আৰু 2 মাৰ্কত আহি যাব এটা, টোটেল আহিব মেট্ৰিকত 5 মাৰ্কছ। যিটো আমাৰ 8 নম্বৰ অধ্যায় জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, এই অধ্যায়টোৰ পৰা আমাৰ টোটেল 5 মাৰ্কছ আহিব, 3টা MCQ আৰু এটা লং কুৱেশ্যন 2 মাৰ্কত। তাৰপাছত অধ্যায় যিটো 9, অধ্যায় 9টো আছে বংশগতি আৰু ক্ৰমবিকাশ। ইয়াৰ পৰা আমাৰ কিমান মাৰ্ক আহিব, টোটেল আহিব 5 মাৰ্কছ, তাৰে 3টা MCQ আহিব, এটা লং কুৱেশ্যন 2 মাৰ্কছ আহিব। এই হিচাপে আমাৰ 9 নম্বৰ অধ্যায়ৰ পৰা আমাৰ 5 মাৰ্কছ আহিব। তাৰপিছত আকৌ 10 নম্বৰ যিটো অধ্যায়, এইটো আমাৰ কাৰণে বহুত লাগতিয়াল, ইয়াৰ পৰা বহুত মাৰ্কছ আহিব মেট্ৰিকত। 10 নম্বৰ অধ্যায়টো হৈছে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ।
এইটো দৰকাৰী চেপ্টাৰ। ইয়াৰ পৰা আমাৰ আহিব টোটেল আহিব মেট্ৰিকত 8 মাৰ্কছ। তাৰে কেনেকৈ 1 মাৰ্কৰ আহিব 1 2 3, তাৰে লং কুৱেশ্যন 2 মাৰ্কত আহিব এটা, আৰু 3 মাৰ্কৰ লং কুৱেশ্যন আহি যাব এটা। তো টোটেল আমাৰ মেট্ৰিকত এই 10 নম্বৰ অধ্যায়ৰ পৰা 8 মাৰ্ক এটা আহিব। তাৰ পাছত 11 নম্বৰ যদি অধ্যায়টো চাওঁ, মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী, ইয়াৰ পৰা আমাৰ কিমান আহিব টোটেল আহিব 5 মাৰ্কছ। তাৰে 3টা আহিব MCQ আৰু এটা লং কুৱেশ্যন আহিব 2 মাৰ্কত। তাৰ পাছত আমি যদি 12 নম্বৰ অধ্যায়টো চাওঁ, 12 নম্বৰ অধ্যায়টো হৈছে আমাৰ বিদ্যুৎ। এইটো আমি অলপ চাব লাগিব। ইয়াৰ পৰা আমাৰ 1 মাৰ্কৰ আহিব 2টা আৰু 2 মাৰ্কত আহিব 2টা, আৰু টোটেল আমাৰ আহিব 6 মাৰ্কছ। তাৰ পাছত 13 নম্বৰ অধ্যায়টো যদি আমি চাওঁ, বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া, ইয়াৰ পৰা আমাৰ কি আহিব 1 মাৰ্কৰ আহিব 3টা, 2 মাৰ্কৰ আহিব এটা, টোটেল আমাৰ 5 মাৰ্কছ ইয়াৰ পৰা আহিব। তো আমি 13 নম্বৰটোৰ পৰা আমি গম পালোঁ যে মেট্ৰিকত 5 মাৰ্কছ আহিব, 3টা MCQ আৰু লং কুৱেশ্যন এটা 2 মাৰ্কৰ। ইমান ডাঙৰো নহয়, 2 মাৰ্কৰ এটা লং কুৱেশ্যন আহিব। তাৰপিছত 14 নম্বৰ যিটো অধ্যায় আছে, শক্তিৰ উৎসসমূহ, ইয়াৰ পৰা আমাৰ মাত্ৰ 4 মাৰ্ক এটা আহিব, 2টা 1 মাৰ্কৰ আৰু এটা 2 মাৰ্কৰ। তাৰপিছত 15 নম্বৰ যিটো অধ্যায় আছে, আমাৰ পৰিৱেশ, এইটো সহজ চেপ্টাৰ হয়। ইয়াৰ পৰা মাত্ৰ 4 মাৰ্ক আহিব, 2টা 1 মাৰ্কৰ আহিব আৰু এটা 2 মাৰ্কত দিব লং কুৱেশ্যন এটা 2 মাৰ্কৰ। আৰু তাৰ পাছত 16 নম্বৰ যিটো অধ্যায়, প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, এইটো ইমান এটা টান নহয়। ইয়াৰ পৰা আমাৰ 1 মাৰ্কৰ আহিব 3টা আৰু 2 মাৰ্কৰ এটা, টোটেল আহিব আমাৰ ইয়াৰ পৰা মেট্ৰিকত 16 নম্বৰ অধ্যায়টোৰ পৰা আমাৰ 5 মাৰ্ক আহিব। আৰু আমি যদি এই হিচাপে চাব যাওঁ, তো আমাৰ টোটেল মাৰ্কছ হৈ আছে 90, আৰু প্ৰেক্টিকেলছ আমাক দিব 10 মাৰ্কছ, তো টোটেল হ'ব আমাৰ 100। গতিকে আমি যদি এই হিচাপে আমি অধ্যায়বোৰ যদি ভালদৰে পঢ়ি যাওঁ, তো আমি এটা ভাল মাৰ্কছ পাব পাৰিম। আৰু মই এই চেনেলটোতে মই ছায়েন্সৰ কমন প্ৰশ্নবোৰ বাৰু মই দিবলৈ চেষ্টা কৰিম। গতিকে যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা।